পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎকৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব। আপুনি যদি সমালোচনাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ভাবিব পাৰে সেই সমালোচনা কৰা সকলোতকৈ আপুনি আগবাঢ়ি আছে, আৰু তেনে সমালোচনাক উপভোগ কৰিবলৈ চেষ্টা কৰক। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। আপোন বুলি কোনো নাই, সকলোবোৰেই স্বাৰ্থপৰ, সকলোৱে কিবা নহয় কিবা এটা স্বাৰ্থ লৈহে আপোন হোৱাৰ অভিনয় কৰে। সদায় মনত ৰাখিব যে আপুনি আনৰ লগত যি কৰে সেয়া নিশ্চিতভাৱে আপোনাৰ জীৱনত ঘটিব।